হাই গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? মোৰ বাৰু ভালেই। আমি এতিয়া পূজা চাবলৈ ওলাইছোঁ। লগতে বোলো আপোনালোককো দেখাওঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। ঠিক আছে, যাতে একেলগে চাই তাত এতিয়া যাওঁ। সন্ধিয়া হ'লে এতিয়া ভাবিছিলোঁ পুৱাই যাম, কিন্তু পুৱাই যোৱা নহ'ল, এতিয়া যাব ওলাইছিলোঁ। ঠিক আছে, চাই থাকিব যাতে একেলগে চাই। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া যাবলৈ ওলাইছোঁ। ইয়াত আহোঁ, সিহঁতে ওলাই আছে, ওলা হোৱা নাই। আমাৰ এতিয়া মোৰ হৈছে যেনিবা এয়া চাই হ'ল আৰু হোৱাই নাই সিহঁতক। ষ্টাইল কৰাই হোৱা নাই, ষ্টাইল দিয়ে আছে এতিয়া আহি পালোঁ। এয়া মোক মাহলাকো বেজি দিলা কমা দাম হ'ব পাৰে গোটেই মাহা 50 আছে নেকি? যিকোনো বাছি ল'ব পাৰা, বাছি লোৱা চব 50 টকা। ভাল লাগছে, কৰি ভাল লগা নাই যেনকা একযোৰা কিবা লাগব এইকাৰণে ভাল লগা নাই হয় না? নহয় এই ভাল লগা নাই, এই জুনকা মই ভাল নাপাওঁ, এনেও ভাল নাপাওঁ জুনকা মই। কিমান দাম আছে? 50 বোলে। এইবিলাক কিমান দাম? যিকোনো ল'লে মাত্ৰ 50 কম নাই, 50 কম নাই আৰু 50 তলত নাই, বেছিও নাই। সব ফিক্স ৰেট লগাই দিম। 50 কোম্পানী ৰেট সব। এনে উলিয়াই চাব পাৰি না? এই 50 এই পেকেট নুখুলো, এনেকে চাব পাৰি হয় না? দোকানত যদি আছে 100 টাকা কম হলে কিন্তু ইয়াতে কোম্পানী রেট ল'ব লাগব দে, ল'ম দে। এই কিমান কিনিব লাগে নেকি কিবা? অ মাই গড, খালি ইমান ভাল লাগছে। এক যোৰাত 100। এই দুই পাকেট 100। দৰ্জনে আমাৰ এই দৰ্জনে আছে, এইকে নাথাকেই নাই। এই দৰ্জনে আছে সেই নাই। এই দৰ্জনে এই দুই পাত দৰ্জন। এই দৰ্জন
মানে এই দহজনে সৈতে পায় আৰু দহজনে 100 টকা নিমৰা শাখা লৈ যাম কিয় লৈ যাম সোণা লৈ যাম ল'বা লাগব দে না বেপাৰী এই দহজনে সৈতে এই দৰ্জন নহয় এই জৰা এই জোৰা এই দহজন নাকি এই মাহ দহজন এইবিলাক দহজন এই দহজন ইয়াৰ পৰা ইয়াৰ পৰা 2 দহজন নিমৰা দিনত থাকে না ৰখি আছে দিনত আহি ভালকে লৈ যাম দে বাকী ৰাতি পোহৰত কোনটো সেই অধিক মাছত বগলী গৈ আহে নহয় ৰাতি দিনত আহি লৈ যায় আকৌ সৰতে সৰা মাছ সেইখন সেই নিবা লাগব ৰ শাখা নিলো এই নিমে এক যোৰা এই নিমে এক যোৰা নাংগে মোক এনেহেন জোনকা বেয়া পাওঁ মই মই নদীকে চাই ল'ব মামা এই লৈ যাম নলং দে আমাৰ বেখাৰ মোৰ ক'ত দেখা নাজানো মই খালি খালি লাগে মই নহ'লে যাওঁ লমা দিনত আহিম দে ভগৱানৰ নাম আমি ঘৰতে আছোঁ নাচা মানুহ মানে এতিয়া ঘৰতে আছোঁ আৰু ইফালে হেৰি হৈ আছে আমি আৰু নাচাওঁ ঘৰতে থাকিম আমি আহিম কেই ফেৰ এই ৰাতি ইমান দিয়া মই জানো মই আছোঁ কি বগী একলাই ফটো তোমাৰ খালি একলাই দেখিম তাকাই ভয় খাই বক্সত দিয়ে কৈছিলে কি ইনকে দিনা এয়া আহি পালোঁ ঘৰ যিহেতু বেছি দীঘল নকৰোঁ দীঘলীয়া হৈছে চাগে ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'লৈ আজিৰ কাৰণে বাই বাই